Welcome everyone. সকলোকে স্বাগতম জনাইছো মাইন্ড মেপ এডুকেশ্যনৰ আৰু এটা ভিডিঅ'ৰ মাজলৈ। তোমালোকে ভিডিঅ'টোৰ থাম্বনেইলটো দেখি গম পাইছা আমি আজি অসমৰ কাৰেণ্ট এফেয়াৰ্স আলোচনা কৰিব ওলাইছো 2021 আৰু 22 বৰ্ষৰ বাবে অৰ্থাৎ যোৱাটো বৰ্ষৰ অসমৰ কাৰেণ্ট এফেয়াৰ্সৰ গোটেইখিনি ইম্পৰ্টেন্ট বিষয়বস্তু আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে এটা কথা তোমালোকক জনাই দিব বিচাৰিছো এই ভিডিঅ'টো অসম কাৰেণ্ট এফেয়াৰ্সৰ প্ৰথম পাৰ্টৰ ভিডিঅ' অৰ্থাৎ পাৰ্ট 1 আৰু অনাগত সময়ত মই দ্বিতীয় পাৰ্ট আৰু তৃতীয় পাৰ্টৰ জৰিয়তে মই অসম কাৰেণ্ট এফেয়াৰ্সৰ গোটেইখিনি বস্তু কভাৰ আপ কৰিবলৈ ট্ৰাই কৰিম। এই ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব, উপযোগী হ'ব যিসকল ছাত্ৰ ছাত্ৰী অসম লোকসেৱা আয়োগ নতুবা অসম পুলিচৰ SI পৰীক্ষাকে ধৰি অসম চৰকাৰে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাবা। গোটেই বিষয়বস্তুখিনিৰ যিখিনি PDF আছে সেই PDFখিনি মই মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰিম আৰু সেই টেলিগ্ৰাম চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে তাৰ পৰা ইয়াৰ PDFটো ডাউনলোড কৰি ল'ব পাৰিবা। গতিকে আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম টপিকটো হৈছে অলপতে নতুনকৈ এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে অসমত। নামটো হৈছে ৰাইমনা নেশ্যনেল পাৰ্ক, অসমীয়াত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। আমি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানিবলগীয়া তথ্যখিনি প্ৰথমতে জানি লওঁ। এইখন হৈছে অসমৰ 6 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান, অৰ্থাৎ ইয়াৰ আগতেও অসমত 5খনকৈ ৰাষ্ট্ৰীয় উদ্যান আছিল। এতিয়া ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত, BTRৰ অন্তৰ্গত, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ অন্তৰ্গত। এইখন কেতিয়া ঘোষণা কৰা হৈছিল? 2021 বৰ্ষৰ 9 জুন তাৰিখে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন ঘোষণা কৰা হৈছিল। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? ইয়াৰ মুঠ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। আমি আৰু এটা জানিব লগা তথ্য হ'ল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভৰো এটা অংশ হয়। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ কাৰণে বিখ্যাত? ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত, যাক প্ৰাইড অফ বড়োলেণ্ড বুলিও কোৱা হয়। অৰ্থাৎ গল্ডেন লেংগুৰ মানে কি জানা? গল্ডেন লেংগুৰটো আমি অসমীয়াত যদি ক'বলৈ হয় তাক আমি ক'ব লাগিব সোণালী বান্দৰ বুলি। আৰু এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনত সোণালী বান্দৰ পোৱা যায়। আৰু সোণালী বান্দৰৰ বাজেও ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা যায় এছিয়ান এলিফেণ্ট, টাইগাৰ, ৱাইল্ড বাফেলো, হৰ্ণবিল, স্পটেড ডিয়াৰ এণ্ড ক্লাউডেড লিঅ'পাৰ্ড। কিন্তু কাৰ কাৰণে বিখ্যাত? বিখ্যাত হয় সোণালী বান্দৰৰ কাৰণে। এতিয়া আমি জানিব লাগিব ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে? ইয়াৰ মাজেদি পাৰ হৈ গৈছে পেকুৱান ৰিভাৰ। এতিয়া এই টপিকটোৰ পৰা আমাক কেনেকৈ কুৱেশ্যন সুধিব পাৰে যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি সুধিব পাৰে, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত ঘোষণা কৰা হৈছিল সুধিব পাৰে, আমাক সুধিব পাৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত বুলি সুধিব পাৰে, নতুবা সুধিব পাৰে যে গল্ডেন লেংগুৰৰ কাৰণে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত, নতুবা আমাক সুধিব পাৰে যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি কোনখন নদী বৈ গৈছে। গতিকে আমি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ৰিলেটেড গোটেই বস্তুখিনি গম পালোঁ। এতিয়া আমি নেক্সট জানিব লাগিব তাৰ পাছতেই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন ঘোষণা কৰাৰ ঠিক কেইদিনমান পাছতেই দিহিং পাটকাই নেশ্যনেল পাৰ্কখনো ঘোষণা কৰা হৈছে। এতিয়া দিহিং পাটকাইখন হ'ল অসমৰ 7 নম্বৰখন নেশ্যনেল পাৰ্ক, 7th নেশ্যনেল পাৰ্ক অফ আছাম। এইখন আছে অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ মুঠ মাটিকালি হ'ল 231.65 বৰ্গ কিলোমিটাৰ। আৰু এইখন ৱাইল্ড লাইফ চেংচুৰী হিচাপে ঘোষণা কৰা হৈছিলে 2004 চনৰ 13 জুন তাৰিখে আৰু 2021 চনৰ 9 জুন তাৰিখে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হ'ল। গতিকে আমাক প্ৰশ্ন সুধিব পাৰে দিহিং পাটকাই নেশ্যনেল পাৰ্কক কেতিয়া ৱাইল্ড লাইফ চেংচুৰী হিচাপে ঘোষণা কৰা হৈছিলে? যাৰ উত্তৰ হ'ব 2004 চনৰ 13 জুন। যদি আমাক সোধে দিহিং পাটকাই কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে তেতিয়া উত্তৰ হ'ব 9 জুন 2021 চন। তাৰ পাছতে আমি জানিব লাগিব উইথ দ্য এডিশ্যন অফ দিছ 2 নেশ্যনেল পাৰ্ক দ্য টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছাম নাও ষ্টেণ্ড এট 7। অৰ্থাৎ বৰ্তমান অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল 7খন। এই 7খনৰ ভিতৰত 2খন ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে, অৰ্থাৎ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। সেই দুখন হৈছে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। গতিকে আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সম্পৰ্কিত গোটেই তথ্যবোৰ গম পালোঁ। আমি নেক্সট জানিব লাগিব যে অলপতে অসম চৰকাৰে ভ্ৰমণ সাৰথী স্কিম অৰ্থাৎ ভ্ৰমণ সাৰথী আঁচনিখন আৰম্ভ কৰিছিল। কিমান চনত আৰম্ভ কৰিছিল? 2021 চনত আৰম্ভ কৰিছিল, তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এতিয়া ভ্ৰমণ সাৰথী আঁচনিখননো কি? ভ্ৰমণ সাৰথী আঁচনিখনৰ অধীনত
অসমত 25খনকৈ পিংক কালাৰৰ বাছ সেৱা মুকলি কৰা হৈছিল, যাৰ জৰিয়তে ৰাজ্যখনৰ মহিলা আৰু ছিনিয়ৰ চিটিজেন মানে বয়োজ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া বাছ সেৱা প্ৰদান কৰা হৈছিল। এতিয়াও তোমালোকে কোনোবা যদি গুৱাহাটীলৈ আহিছা দেখা পাবা পিংক কালাৰৰ কিছুমান বাছ দেখা পাবা, য'ত ওমেন আৰু ছিনিয়ৰ চিটিজেনে কোনো বাছৰ ভাড়া দিব নালাগে। অ'কে, নেক্সট টপিকটো আমি জানিব লাগিব মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। ক'ভিডৰ সময়ত কৰোণা ভাইৰাছত আক্ৰান্ত হৈ যিসকল শিশুৱে নিজৰ মাক আৰু দেউতাকক হেৰুৱাইছে, অৰ্থাৎ চিলড্ৰেন হু হেভ লষ্ট বথ দেয়াৰ পেৰেণ্টছ, মাক আৰু দেউতাক দুয়োজনৰে মৃত্যু হৈছে কিহৰ কাৰণে? COVID-19ৰ কাৰণে। তেনেকুৱা ধৰণৰ শিশুসকলক প্ৰত্যেক মাহে 3500কৈ টকা প্ৰদান কৰা হ'ব এই মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ অধীনত। এতিয়া এটা কথা জানিব লাগিব, ছাপ'জ এটা শিশু আছে 2-3 বছৰীয়া, সেই শিশুটোৱে 3500 টকালৈ কি কৰিব? গতিকে চৰকাৰে কি কৰিছে, এনেকুৱা শিশুসকলৰ কাৰণে যাৰ বয়স 10 বছৰতকৈ কম, সেইসকল শিশুৰ কাৰণে চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যনবিলাকক তেওঁলোকক ৰখা হ'ব বুলি কৈছে। অৰ্থাৎ শিশু কেয়াৰ ইনষ্টিটিউশ্যন থাকে আমাৰ, তাত তেওঁলোকক ৰখা হ'ব বুলি কৈছে। তাৰ উপৰি এডলেচেণ্ট গাৰ্ল, অৰ্থাৎ যিসকল বালিকা ছোৱালী, সেইসকলক ক'ত ৰখা হ'ব বুলি কৈছে? কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ দৰে উন্নত মানৰ বিদ্যালয়ত তেওঁলোকক শিক্ষাদান কৰা হ'ব বুলি কৈছে। তাৰ উপৰি যিসকল ছোৱালীৰ বিবাহৰ বয়স হৈছে মেৰিজেবল এজ, অৰ্থাৎ বিবাহৰ বয়স হোৱা ছোৱালীসকলক অৰুন্ধতী গ'ল্ড স্কীমৰ অধীনত 1 টকাকৈ সোণ প্ৰদান কৰা হ'ব। তাৰ উপৰি 50,000 টকাৰ অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিৰ অধীনত কি কৰা হ'ব? COVID-19ত মাক আৰু দেউতাক দুয়োজনকে হেৰুওৱা শিশুসকলক প্ৰত্যেক মাহে 3500কৈ টকা প্ৰদান কৰা হ'ব। সেই শিশুগৰাকীৰ বয়স যদি 10 বছৰতকৈ কম, তেন্তে তেওঁলোকক চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যনত ৰখা হ'ব। যদিহে এডলেচেণ্ট গাৰ্ল হয়, অৰ্থাৎ বালিকা হয়, তেওঁলোকক কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত শিক্ষাদান কৰা হ'ব। যদিহে ছোৱালীজনীৰ বিবাহৰ বয়স হৈছে, সেই ছোৱালীজনীক 1 তোলা সোণ আৰু 50,000 টকাৰ অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হ'ব। অ'কে, আমাৰ নেক্সট টপিক আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021। তোমালোকে জানা অলপতে অসম চৰকাৰে অসম গো সুৰক্ষা আইনখন আমাৰ বিধানসভাত পাছ কৰিছে। গতিকে আমি জানিব লাগিব এই আইনখনৰ অধীনত কি বস্তু বাতিল কৰা হৈছে আৰু কি বস্তু চলি থাকিব দিয়া হৈছে। এই আইনখনে কি বাতিল কৰিছে? স্লথাৰ অফ কাউ কাফ হেইফাৰ ইজ প্ৰহিবিটেড ইন আছাম। এতিয়া তোমালোকে বুজি ল'ব লাগিব কাফ মানে কি। কাফ মানে দমৰা গৰুৰ কথা কোৱা হৈছে, যাৰ বয়স বেছি নাই হোৱা, মতা গৰু যাৰ বয়স বেছি নাই হোৱা। আৰু হেইফাৰ মানে চেউৰী গৰুৰ কথা কোৱা হৈছে। চেউৰী মানে মাইকী গৰু যাৰ বয়স বেছি নাই হোৱা। গতিকে দমৰা গৰু, চেউৰী গৰু স্লথাৰ অৰ্থাৎ মাংস কাটি বিক্ৰী কৰাটো অসমত বন্ধ কৰা হৈছে। ট্ৰান্সপৰ্ট অফ কেটেল ফ্ৰম এণ্ড থ্ৰু আছাম ইজ প্ৰহিবিটেড। অসমৰ পৰা গৰু বহিৰাজ্যলৈ নিয়াটোও বন্ধ কৰা হৈছে আৰু অসমৰ জৰিয়তে বেলেগ ৰাজ্যলৈ গৰু নিয়াটোও বন্ধ কৰা হৈছে। ছাপ'জ আজি মেঘালয়ে বেলেগ এখন ৰাজ্যৰ পৰা তেওঁলোকৰ ৰাজ্যলৈ গৰু নিছে, যদি অসমৰ মাজেদি নিছে তেন্তে সেইটো বন্ধ কৰা হৈছে। অসমৰ মাজেদি বেলেগ ৰাজ্যলৈ গৰু নিবও নহ'ব আৰু অসমৰ পৰাও নিব নহ'ব। তাৰ উপৰি তৃতীয়তে কি বন্ধ কৰা হৈছে? চেল অফ বিফ অৰ বিফ প্ৰডাক্ট, অৰ্থাৎ গৰুৰ মাংস নতুবা গৰুৰ মাংস ৰিলেটেড প্ৰডাক্টখিনি বন্ধ কৰা হৈছে, বিক্ৰী বন্ধ কৰা হৈছে। কেনেকুৱা জেগাত বন্ধ কৰা হৈছে? যিবোৰ জেগাত হিন্দু, শিখ আৰু জৈন ধৰ্মৰ মানুহে বসবাস কৰে, অৰ্থাৎ ইছলাম ধৰ্মৰ মানুহৰ বাদেও যিখিনি জেগাত হিন্দু, শিখ আৰু জৈন ধৰ্মৰ মানুহে বসবাস কৰে, নতুবা নন বিফ ইটিং কমিউনিটি, অৰ্থাৎ গৰু মাংস ভক্ষণ নকৰা মানুহে য'ত বসবাস কৰে তাত গৰু মাংসৰ বিক্ৰী বন্ধ কৰা হৈছে। চতুৰ্থতে কি বন্ধ কৰা হৈছে? চেল অফ বিফ অৰ বিফ প্ৰডাক্ট উইদিন 5 কিলোমিটাৰ ৰেডিয়াছ অফ এনি টেম্পল, সত্ৰ অৰ হিন্দু ৰিলিজিয়াছ ইনষ্টিটিউশ্যন, অৰ্থাৎ কোনোবা মন্দিৰ, সত্ৰ, নামঘৰ তথা হিন্দু ধৰ্মৰ বেলেগ বেলেগ যিখিনি আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহৰ পৰা 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্যাসাৰ্ধৰ অন্তৰ্গত অঞ্চলসমূহত গৰু মাংস বিক্ৰী কৰাটো বন্ধ কৰা হৈছে। গতিকে তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আমাক সুধিব পাৰে যে অসম গো সুৰক্ষা আইন 2021ৰ অধীনত কি বন্ধ কৰা হৈছে। গতিকে এই 4টা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব। এতিয়া কি চলি থাকিব দিয়া হৈছে, অৰ্থাৎ বন্ধ কৰা হোৱা নাই, হোৱাট ইজ এলাউড। দ্য কেটেল
not being a cow, calf or heifer and not below the age of 14 years of age can be slaughtered. অৰ্থাৎ কোনবোৰ গৰু হত্যা কৰিব পাৰিব যিবোৰ গৰু 14 বছৰ বয়সতকৈ সৰু নহয় অৰ্থাৎ দমৰা গৰু নহয় অৰ্থাৎ চেউৰি গৰু নহয় আৰু গাই নহয় কাও মানে গাইৰ কথা কোৱা হৈছে এইখিনি গৰুক হত্যা কৰিব পাৰিব মাংসৰ কাৰণে দ্বিতীয়তে কি কৈছে the cattle which have become permanently incapacitated due to accidental injury or deformity can be slaughtered যিবোৰ গৰুৱে পাৰ্মানেণ্টলি নিজৰ কিবা অংগ হেৰুৱাইছে সাপোজ এক্সিডেণ্ট হৈ ভৰি ভাগিছে নতুবা কিবা হৈছে নতুবা বডিত ডিফৰ্মিটিয়ে দেখা দিছে নতুবা পাৰ্মানেণ্টলি গৰুটো বেমাৰী হৈ গৈছে তেন্তে তেনেকুৱা গৰু স্লটাৰিং কৰিব পাৰিব তৃতীয়তে কি কৈছে যে এই ওপৰৰ পইণ্ট দুটা যে কৈছে যে 14 বছৰতকৈ বেছি বয়সৰ গৰু কাটিব পাৰিব আৰু দ্বিতীয়তে কৈছে যে যিখিনি গৰু ইনজিউৰি হৈছে অৰ্থাৎ আঘাতপ্ৰাপ্ত হৈছে সেইখিনি গৰু স্লটাৰিং কৰিব পাৰিব বুলি যে কৈছে তাৰ কাৰণে প্ৰথমতে ভেটেৰিনেৰী অফিচাৰৰ পৰা ক্লিয়াৰেন্স সাৰ্টিফিকেট লোৱাটো বাধ্যতামূলক অৰ্থাৎ সাৰ্টিফিকেট লাভ কৰাৰ পাছতহে তেওঁলোকে গৰু স্লটাৰিং কৰিব পাৰিব তাৰ আগতে নিজাববীয়াকৈ গৰু স্লটাৰিং কৰিব নোৱাৰে আমি নেক্সট জানি ল'ব লাগিব এখন আঁচনি পাছ কৰা হৈছে অসম চৰকাৰৰ দ্বাৰা যাৰ নাম আছে প্ৰজ্ঞান ভাৰতী স্কিম অৰ্থাৎ প্ৰজ্ঞান ভাৰতী আঁচনি এই আঁচনিখনৰ অধীনত কি কৰা হৈছে এই আঁচনিখনৰ অধীনত কলেজীয়া ছাত্ৰ ছাত্ৰীসকলক কিতাপ কিনিবৰ কাৰণে মানিটাৰী ছাপৰ্ট অৰ্থাৎ অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হৈছে এতিয়া কিমানকৈ অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হৈছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে 1500 টকাকৈ অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হৈছে তাৰোপৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 4 লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি কৰোৱা হৈছে তোমালোকে জানা যোৱা 2-3 বছৰত কলেজৰ যিটো এডমিশন ফিজ আছিল সেইটো ফ্ৰী কৰি দিয়া হৈছিল বিপিএল ষ্টুডেণ্টসকলৰ কাৰণে তাৰোপৰি যিসকল ছাত্ৰ ছাত্ৰীক 1500 টকাকৈ প্ৰদান কৰা হৈছে কিতাপ কিনিবৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 3,26,046 গৰাকী আৰু টোটেল এমাউণ্ট কিমান খৰচ কৰা হৈছে 161 কোটি অৰ্থাৎ তোমালোকক পৰীক্ষাত সুধিব পাৰে যে প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ অধীনত কি কৰা হৈছে নেক্সট আমি জানিব লাগিব স্বামী বিবেকানন্দ আসাম ইয়থ এম্পাৱাৰমেণ্ট স্কিম ইয়াক যদি মই শৰ্ট ফৰ্মত লিখিব যাওঁ সেইটো হ'ব SVAYEM অৰ্থাৎ স্বয়ম মই যদি অসমীয়াত তোমালোকক যদি মই লিখি দিব যাওঁ এইটো স্বয়ম এটা স্বয়ম নামৰ আঁচনিখন অসম চৰকাৰে 2017 চনৰ বাজেট অধিৱেশনত এনাউন্স কৰিছিল অলপতে 2021 চনত তাত কিছুমান শুধৰণি কৰা হৈছে তাত কিছুমান নতুন বস্তু এড কৰা হৈছে গতিকে চৰকাৰে কি কৰিছে ইয়াৰ আগত ৰিডিজাইন ৱৰ্ডটো লগাই দিছে অৰ্থাৎ পুনৰ ডিজাইন কৰা হৈছে একেই আঁচনিখন একেই কিন্তু নতুনকৈ ডিজাইন কৰি দিয়া হৈছে নতুন কিছুমান বস্তু এড কৰা হৈছে গম পাইছা এতিয়া এই আঁচনিৰ অধীনত কি কৰা হ'ব এই আঁচনিৰ অধীনত ফাইনেন্সিয়েল সাপোৰ্ট দিয়া হ'ব কাক ইয়থক অৰ্থাৎ দেশৰ যুৱকসকলক ৰাজ্যখনৰ যুৱকসকলক অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হ'ব কিহৰ বাবে যাতে তেওঁলোকে মেনুফেকচাৰিং ট্ৰেডিং আৰু সাৰ্ভিস সেক্টৰত নিজকে সুমুৱাব পাৰে নিজে কিবা কাম কৰিব পাৰে অৰ্থাৎ এন্টাৰপ্ৰিনাৰশ্বিপ বুলি আমি যাক কওঁ তাৰ বাবে প্ৰত্যেকগৰাকী যুৱকক চৰকাৰৰ ফালৰ পৰা 50,000 টকাকৈ প্ৰদান কৰা হ'ব আৰু তাৰ কাৰণে কিছুমান কোৱালিফিকেশ্যন লাগিব আৰু সেই কোৱালিফিকেশ্যনবোৰ হৈছে ন্যূনতম বয়স 18 বছৰ হ'ব লাগিব তেখেতৰ শিক্ষাগত অৰ্হতা ন্যূনতম ক্লাছ 7 পাছ কৰা হ'ব লাগিব আৰু এনেকুৱা 2 লাখ যুৱকক এই আঁচনিৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰে জানিবলৈ দিছে নেক্সট আমি জানিব লাগিব আজিৰ পৰা ঠিক 6 মাহমানৰ আগতে অসম চৰকাৰে এটা নতুন আঁচনি আৰম্ভ কৰিছিল যাৰ নাম আছিল ভাষা গৌৰৱ আঁচনি এতিয়া এই আঁচনিখনৰ অধীনত কি কৰা হৈছিল এই আঁচনিখনৰ অধীনত অসমৰ 21খনকৈ সাহিত্য সভালৈ সৰ্বমুঠ 43 কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছিল আমাৰ যেনেকৈ নগাঁও সাহিত্য সভা আছে বিশ্বনাথ সাহিত্য সভা শিৱসাগৰ সাহিত্য সভা তেনেকৈ মুঠ 21খন সাহিত্য সভালৈ 43 কোটি টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছিল তাৰোপৰি অসমৰ 600 গৰাকী অথৰ অৰ্থাৎ অসমৰ 600 গৰাকী লেখকক প্ৰত্যেককে 50,000 টকাকৈ প্ৰদান কৰা হৈছিল কিহৰ কাৰণে তেওঁলোকৰ সাহিত্যিক কাৰ্যসূচীসমূহ চলাই নিবৰ কাৰণে টু হেল্প ইন দেয়াৰ লিটাৰেৰী এক্টিভিটি গতিকে আজি আমি এইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়বস্তু গম পালোঁ এয়া আছিল পাৰ্ট 1ৰ ভিডিঅ'
আৰু কাইলৈ ঠিক এনেকুৱা সময়তে মই কাৰেণ্ট এফেয়াৰ্ছৰ দ্বিতীয় অংশটো তোমালোকলৈ লৈ আনিম। ভিডিঅ'টো যদি ইমান সময় তোমালোকে চাই আছা আৰু যদি উপযোগী বুলি ভাবা, লাইক কৰিবা, কমেণ্ট কৰি জনাবা। কিবা যদি ডাউট আছে মোক সুধিলে মই কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আমাৰ অনাগত ভিডিঅ'সমূহো তোমালোকে চাবলৈ পোৱা। আজিলৈ ইমানেই, ধন্যবাদ।